এয়া এতিয়া আমি সত্ৰৰ ভিতৰলৈ হে গাইজ নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আমি আজি এতিয়া যাবলৈ ওলাইছোঁ সত্ৰলৈ মানে ঘৰলৈ আহিলোঁ যোৰহাটৰ পৰা তাৰপিছত এতিয়া আজি ভাবিলোঁ সত্ৰৰ পৰা আহোঁগৈ সত্ৰ মানে আমাৰ ওচৰতে আউনীআটী সত্ৰ আছে আমাৰ ঘৰটো যিহেতু মাজুলীত হয় আমাৰ গাঁওখনৰ মূৰতে আউনীআটী সত্ৰভাগ আছে গতিকে ভাবিলোঁ বিহু আহি আছে আৰু মানে বিহুত বহুত যাবলৈ নোৱাৰিবও পাৰোঁ য'লৈ ত'লৈ যাব লগা হৈ যায় সেইবাবে ভাবিলোঁ আজি আমি আউনীআটী সত্ৰৰ পৰা আহোঁগৈ সেৱা কৰি পেলাই গতিকে আজি মোৰ ভিডিঅ'টো ধুনীয়া হ'ব আপোনালোকে চাই থাকিব ভিডিঅ'টো সত্ৰ ধুনীয়াকৈ দেখা পাব যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আহিয়ে দেখিলোঁ চাৰিওফালে আজি সত্ৰত বহুত বেছি ভিৰ ইয়াত দেখিবলৈ পাইছে আপোনালোকে বহুত বেছি গাড়ী আছে আৰু অসংখ্য মানুহো দেখিছোঁ কিন্তু অনুমান কৰিব পৰা নাই আচলতে হৈ আছে কি এইটো ন আৰু বন্তি লোৱাৰ পাছত এইফালে মূৰ কৰিয়ে দেখিলোঁ অসংখ্য মানুহ মূৰ কৰিয়ে বুলি নহয় আহোঁতেও দেখিছিলোঁ কিন্তু তেতিয়া ভাবিছিলোঁ সত্ৰলৈ আহিছে মানুহখিনি কিন্তু ইয়াত আহি গম পালোঁ যে ইয়াত কিবা শ্ব'ৰ অডিশ্যনহে হৈ আছে এয়া এতিয়া আমি সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ এয়া বন্তি চন্তি লৈ মেলি এয়া এজন আগত গৈ আছে পূৰা টিকটিককৈ সত্ৰলৈ আহিলে মনটো ইমান বেছি ভাল লাগি যায় সত্ৰ বুলি নহয় আচলতে সত্ৰ নামঘৰ মন্দিৰ মই য'লেই যাওঁ মনটো মানে মোৰ খুব বেছি ভাল লাগে আৰু বিশেষকৈ সত্ৰলৈ আহিলেতো ইমান নিজান পৰিৱেশ এতিয়া ইয়াত গোটেই দূৰ দূৰণিলৈ একদম নিজান পৰিৱেশ সেইকাৰণে বেছিকৈ ভাল লাগে আৰু মানুহ আছে আজি যথেষ্ট মানুহ আছে আছাম টেলেণ্ট হাণ্ট নে কি সেইটো শ্ব'টোৰ মানে হেৰি হৈ আছে অডিশ্যন হৈ আছে ইয়াতে সেইকাৰণে ইয়াৰে কোনোবা জেগা অকণত হৈছে সেইকাৰণে ল'ৰা ছোৱালীৰ লগত যথেষ্ট অভিভাৱক আহিছে মানে অডিটৰিয়ামত হৈ আছে বোলে তাতে অডিশ্যন সেইবাবে আজি মানুহ তাতহে আছে কিন্তু সত্ৰৰ ভিতৰত ইমান মানুহ নাই প্ৰথমতে ভাবিছিলোঁ সত্ৰলৈ অহা মানুহ চাগে বুলি কিন্তু সত্ৰলৈও আহিছে চাগে কিন্তু তাতে যথেষ্ট মানুহ আছে আজি মানে পূৰা নিজান হৈ আছে সেইকাৰণে বহুত ভাল লাগিছে এয়া চাওক পৰিৱেশটো আৰু আহি সোমালোঁ দুয়োজন নামঘৰৰ ভিতৰলৈ সোমাওঁতেই আমাৰ মনত এটাই ভাৱ এগছ বন্তি দিম সেৱা কৰিম আশীৰ্বাদ ল'ম আৰু আপোনালোকেও আমাক আশীৰ্বাদ কৰিব যাতে আমাৰ গোটেই বছৰটো সুখে শান্তিৰে আমি কটাব পাৰোঁ সুখ মানে আমাৰ বাবে এইটো নহয় যে বহুত কিবা লাগিব হাঁহি আৰু ধেমালিৰে কটাব পৰাটোৱেই হৈছে আমাৰ বাবে সুখ বন্তি দি মেলি আমি এতিয়া ওলাই আহিলোঁ মণিকূটৰ পৰা মণিকূটত ধুনীয়াকৈ বন্তি দিলোঁ সেৱা কৰিলোঁ লগতে নিৰ্মালি ল'লোঁ আৰু প্ৰসাদো দিলে আজি আমাক তাৰ পৰা এতিয়া আমি আহিছোঁ মানে বহালৈ সত্ৰত যে বহা থাকে তাতে আমাৰ ৰিলেটিভৰ মানুহ আছে সেই তেখেতসকলৰ ওচৰলৈ যাম বিহু বুলি এতিয়া মই আপোনালোকক ইয়াৰ সত্ৰৰ কাষৰ এটা ধুনীয়া বিহু দেখাইছোঁ চাব দেই আৰু এইফালে যে এয়া দেখিছে সত্ৰৰ নামঘৰৰ বাহিৰ ভাগ এয়া নামঘৰৰ ছাইডতে ইয়াক ধুনীয়াকৈ গছ গছনি দেখিবলৈ পাইছেনে তাতকৈও চবতকৈ বেছি ভাল লগা বস্তুটো হৈছে মোৰ এই ফুলজোপা সত্ৰলৈ মই যেতিয়াই যাওঁ এই ফুলজোপাৰ ওচৰত এখন মই ফটো হ'লেও নমৰাকৈ কেতিয়াও আহি নাই পোৱা আৰু তাৰ পৰা আমাৰ সৌজন মোতকৈ বহুত বেছি আগত গৈ মোলৈ ৰৈ যায় কাৰণ মই ভিডিঅ' কৰি যাওঁ আৰু এওঁ হাঁহিছে যে তোমাৰ ইমান দেৰি হয় আৰু লগতে এইফালে এইটো পুখুৰী দেখিবলৈ পাইছেনে মাছে মাৰি আছে নিশ্চয় ধৰিব পাৰিছে কেমেৰাটোত আৰু যদি ইয়াত কেনেবাকৈ খাবলৈ বস্তু দিয়া যায় তেতিয়াহ'লে আপোনালোকে অসংখ্য মাছ ইয়াত দেখা পাব আৰু লগতে যেতিয়া আমি বহালৈ আহি আছিলোঁ বহালৈ আহি থাকোঁতে ৰাস্তাতে আমি লগ পালোঁ এটা ভাইটি এই ভাইটিটো হৈছে আমাৰ গাঁৱৰে কিন্তু থাকে তেওঁ সত্ৰত গতিকে আমি লগ পাই পেলাই তেওঁৰ লগতে কথা পাতি বহালৈ বুলি গৈ আছিলোঁ আৰু এয়া আমি আহি পালোঁহি সত্ৰৰ বহাত সেইদিনা মানুহখিনি ইমান নাছিলে গতিকে প্ৰত্যেকটো বহাতে কিয় জানো নাজানো তলা মাৰি থোৱা আছিলে বুজি পোৱা নাছিলোঁ মানুহেই নাছিলে নে ক'ৰবালৈ গৈছে বুজি নাই পোৱা কিন্তু এয়াই হৈছে সত্ৰৰ বহা যেনেকৈ আমাৰ বাবে এখন ঘৰ তেনেকেই সত্ৰৰ ভকতসকলৰ বাবেও ইয়াৰ এখন বহা তেওঁলোকৰ এখন ঘৰ ইমান দূৰ সোমাই অহাৰ পৰা ইয়ালৈকে একো হাই উৰুমি হুলস্থুল একোৱেই নাই সেইকাৰণে আচলতে সত্ৰ মন্দিৰ এইবিলাকলৈ আহি ভাল লাগে মনটো শান্তি লাগি যায় পূৰা শান্তি বুলি যে কয় ইয়াতে মানে মই পাওঁ আৰু সেইটো বস্তু আৰু গৈ পাই বহাত বহিয়েই এই যে আমাক দিছিলে প্ৰসাদ মই ৰ'ব নোৱাৰি প্ৰসাদেকে খাই দিলোঁ
আৰু এতিয়া আমি বহাৰ পৰা এয়া ঘৰলৈ যাম বুলি আহিছোঁ। এতিয়া সত্ৰত মানুহ হৈছে আৰু এজন দুজনকৈ। আমি ৰাতিপুৱা আহিলোঁ কাৰণে ইমান মানুহ ইয়াত নাছিলে, কিন্তু এতিয়া আহিছে আৰু আঁতৰৰ পৰা মানুহখিনি। এতিয়া আমি ঘৰলৈ আহিছোঁ। হাই হাই কৈ দিয়া। আৰু এতিয়া আমি আহি পালোহি ঘৰ, যেনে তেনে ঘৰ পালোহি। আৰু এজন আহি একদম পূৰা ব্যস্ত হৈ গৈছে। সত্ৰৰ পৰা আহি মানে একদম পূৰা ভাল লাগি গৈছে। আৰু এতিয়া ইমানেই বেছি ভোক লাগিছে মানে আমি ৰাতিপুৱা নোখোৱা নেমেলাকৈ যাওঁ, যেতিয়া বন্তি দিওঁ ভাল লাগে। নোখোৱা নেমেলাকৈ গৈ পেলাই বন্তি চন্তি দি কিবাকিবি খাই গ'লে মানে বেয়া লাগে আৰু সত্ৰত সোমাবলৈ। তেনেকুৱা নিয়ম কোনো নাই যে নোখোৱাকৈ যাব লাগিব বা কিবা, কিন্তু মানে বেয়া লাগে নিজৰে কেতিয়াবা এইবোৰ মাছ মাংস মিক্স হৈ থকা তেনেকৈ খাই মেলি গৈ আকৌ বন্তি দিবলৈ। সেইকাৰণে একো নোখোৱাকৈ গ'লোঁ। সেইবাবে ইমানেই ভোক লাগিছে। এতিয়া আমি খাই বৈ আজৰি হৈ লওঁ। আৰু এতিয়া আমি ভাত পানী খাই উঠি অলপ আজৰি পিজৰি হৈ আকৌ ওলালোঁ বজাৰ কৰিমগৈ বুলি। মানে বজাৰটোতো সদায় থাকে বুলি ক'লেও ভুল নহয়, সেইকাৰণে এতিয়া আকৌ বজাৰ কৰিব যাওঁ। বজাৰ কৰিব গৈয়ে দেখিলোঁ মাছৰ বজাৰত ধুনীয়া ধুনীয়া মাছ ওলাইছে, গতিকে মাছ অকণটো ল'বই লাগিব। সেইবাবে লৈ ল'লোঁ ধুনীয়াকৈ মাছ। আৰু লগতে আহি এয়া ল'লোঁ, মাছৰ লগত বনাবলৈতো পাচলি লাগিব, গতিকে বিচাৰি বিচাৰি মই ল'লোঁ এয়া খুতুৰা আৰু বিলাহী। আহিয়েই ল'লোঁ। আকৌ মিঠাই দোকানত সোমালোঁ, কাৰণ আমি সোমালোঁগৈ জেঠাই ঘৰত। আৰু জেঠাই ঘৰত এয়া আমি দুইজনী বহি পেলাই আড্ডা দি আছোঁ। জেঠাই ভিতৰত চাহ বনাই আছে। আৰু এতিয়া মই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব। বাই বাই।